আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো বনাবলৈ খুজি আছোঁ মদিনা লজ। আমি যিটো লজত থাকোঁ এই লজৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'। আৰু এই লজটো অৱস্থিত হাউলি চহৰৰ মাজমজিয়াত সুলেমান পথৰ দাঁতিকাষৰীয়া ঠাইত এই মদিনা লজটো অৱস্থিত। আৰু এই লজত BS কলেজৰ তাৰপিছত MC কলেজৰ আৰু বহু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে BCom BSc তাৰপিছত BA HS মেট্ৰিক বিদ্যাসাগৰৰ যিবিলাক ল'ৰা ছোৱালী এইবিলাক ইয়াতে মদিনা লজত থাকিবলৈ লৈছে। আৰু এই মদিনা লজৰ চাৰিওফালে যি ধৰণৰ পৰিৱেশ, এই পৰিৱেশৰ ওপৰত আজিৰ এই ভিডিঅ' আপোনালোকে চাব পাৰিব। এই মদিনা লজৰ যি পৰিৱেশ আৰু এইটো এটা প্লেটফৰ্ম, এই প্লেটফৰ্মত লিখা আছে মদিনা লজ সুলেমান পথ হাউলি থানাৰ ওচৰত। কম খৰচত থকা খোৱাৰ সুবিধা আছে আৰু কণ্টেক্ট নম্বৰবিলাক আপোনালোকে চাব। আৰু আহক আমি এতিয়া লজৰ ভিতৰত কি ধৰণৰ ফেচিলিটি আমি পাইছোঁ লৈছোঁ আপোনালোক সকলোৱে অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে আপোনালোক এবাৰ হ'লে এই মদিনা লজত আহি ঘূৰি আপোনালোকে দেখি যাব কি ধৰণৰ ফেচিলিটি ইয়াতে আছে। আহক ৰাইজ। মদিনা লজৰ প্ৰথম গেট অতিক্ৰম কৰাৰ পিছত আমি দেখিবলৈ পাম এটা গাড়ী ষ্টেণ্ড, চাইকেল ষ্টেণ্ড। যিসকল ছাত্ৰ ছাত্ৰীসকল BS কলেজ MC কলেজ তাৰপিছত মিলনজ্যোতি কলেজ ভৱানীপুৰ কলেজৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে সেই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে কলেজত যোৱাৰ যাতায়াতৰ সুবিধাৰ্থে তেখেতসকলে ঘৰৰ পৰা গাড়ী চাইকেল আৰু কিবা কিবি লৈ আহে। আৰু তাৰ ওপৰত বেছ কৰি মদিনা লজৰ যিসকল মালিকী স্বত্ব যিসকল মালিক অনাৰ আছে তেখেতে এইটো এটা ষ্টেণ্ড বনাইছে, গাড়ী ষ্টেণ্ড। আৰু এই গাড়ী ষ্টেণ্ড যেতিয়া বনোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত সুবিধা হৈছে। তাৰপিছত আমি দেখুৱাওঁ আপোনালোকক এই ছেকেণ্ড গেট অতিক্ৰম কৰাৰ পিছত আমাৰ চাৰিওকাষৰ যি ছাৰাউণ্ডিং পৰিৱেশ, এই পৰিৱেশ সম্পৰ্কে আমি দেখুৱাম। আমি থকাৰ ফেচিলিটি, আমি বাথৰুমৰ কি ফেচিলিটি, আমাৰ কিচেন ৰুমৰ কি ফেচিলিটি, লগতে আমাৰ এটা সৰু এটা প্লেগ্ৰাউণ্ড আছে, খেলপথাৰ আছে। আৰু এই খেলপথাৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিম। আহক গাইজ, আমি ছেকেণ্ড গেট কেনেকৈ আমি অতিক্ৰম কৰাৰ পিছত আমাৰ সেইপিনে কি আছে আমি চাওঁ। আহক আমি আহি এইটো আমাৰ প্লেগ্ৰাউণ্ড পাইছোঁ আৰু এইটো কেম্পাছ। এই কেম্পাছৰ ভিতৰত আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ লগতে ON কলেজৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে হোষ্টেল হিচাপে তেখেতসকলে হোষ্টেলত থাকি আছে। আৰু যি কেম্পাছৰ যি চাৰিওফালে যেনেকুৱা ধৰণৰ পৰিৱেশ, এই পৰিৱেশটো ভাল। আপোনালোকে সকলোৱে এবাৰ হ'লেও চাই যাব মদিনা লজৰ যি কেম্পাছ। আৰু এই কেম্পাছৰ পিছত আমি দেখুৱাম আপোনালোকক টয়লেট ৰুম, তাৰপিছত আমি থকাৰ কি ফেচিলিটি, আমি কেনেকৈ থাকি, তাৰপিছত আমি দেখুৱাম আপোনালোকক কিচেন ৰুম দেখুৱাৰ পিছত এইটো আমাৰ গ্ৰাউণ্ড। এইটো আপোনালোকে চাওক, এইটো আমাৰ গ্ৰাউণ্ড। আমি সকলোৱে যিসকল ছাত্ৰ ছাত্ৰী, যিসকল বন্ধু বান্ধৱ BS কলেজৰ যিকেইজন আমি বন্ধু বান্ধৱ আছোঁ, সেই বন্ধু বান্ধৱ গোটেইকেইজনে আমি ইয়াতে অলপ ক্ৰিকেট খেলোঁ। ক্ৰিকেটৰ প্ৰতি আমাৰ সকলোৰে এটা এক্সট্ৰা এটা দুৰ্বলতা আছে, আপোনালোক সকলোৱে অৱগত। আৰু আজি চলি আছে বিশ্বকাপৰ যি 2020 বিশ্বকাপৰ ছেকেণ্ড ছেমিফাইনেল আমি সকলোৱে বন্ধুসকলে মিলি চাম। কিন্তু আমি পোনে আপোনালোকক লৈ যাম কিচেন ৰুমত যোৱাৰ পিছত আপোনালোকক আহিম টয়লেটৰ পিছত। আমি যিসকলে আমি বন্ধু বান্ধৱবৰ্গ থাকি আছোঁ সেই থকাৰ যি বস্তু সেইবিলাক আমি আহি আছোঁ এতিয়া কিচেন ৰুমত। আহি কিচেন ৰুমত আহিছোঁ। আপোনালোকে চাওক কিচেন ৰুমৰ যি পৰিৱেশ সম্পৰ্কে আপোনালোকে চাব পাৰিব। এইটো হ'ল আমাৰ যি সকলোৱে আমি ইয়াৰ পৰা অলপ নিজকে পৰিষ্কাৰ হোৱাৰ পিছত আমি পোনে কিচেন ৰুমত যাওঁ। কিচেন ৰুমত আমাৰ যিবিলাক খোৱা বস্তু এই চাওক, মাহীয়ে আমাৰ কাৰণে ৰান্ধি আছে। আৰু আজি বেছি ভাল খাদ্য নহয়, কিন্তু তথাপি আমি ব্যৱস্থা যিখিনি কৰিছোঁ আমাৰ সকলোৱে আমি মিলি এইখিনি ব্যৱস্থা কৰিছোঁ। আৰু তাৰপিছত আমি কিচেন ৰুমত যিবিলাক খোৱাৰ বস্তু আপোনালোকক দেখুৱালোঁ, খোৱাৰ বস্তু দেখুৱাৰ পিছত আপোনালোকক লৈ যাম আমাৰ যি টয়লেট, যিটো কোৱা হয় প্ৰস্ৰাৱগাৰ। এই প্ৰস্ৰাৱগাৰত আপোনালোকক লৈ যাম। আহক গাইজ, প্ৰস্ৰাৱগাৰত আপোনালোকক কিচেন ৰুম দেখুৱালোঁ। এতিয়া আমি দেখুৱাম আমাৰ যি গা ধোৱা ৰুম, বাথৰুম বুলি কোৱা হয়, আৰু টয়লেট যি প্ৰস্ৰাৱগাৰ। এই প্ৰস্ৰাৱগাৰৰ আমি মদিনা লজত কেনেকুৱা ধৰণৰ আমি প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰোঁ, গা ধোৱা বাথৰুম ব্যৱহাৰ কৰোঁ। আহক আমি আপোনালোকলৈ
আপোনালোকক দেখুৱাওঁ আমি থকাৰ ফেচিলিটি কেনেকুৱা, আমি কেনেকৈ থাকোঁ। আমি প্ৰথমে আহিছোঁ সেইটো ৰুমত, সেইটো প্ৰথম ৰুম যিটো কোৱা হয় 1 কক্ষ 5 কক্ষ। ফাৰ্ষ্ট কক্ষত আহিছোঁ আমাৰ কেনেকুৱা ধৰণৰ ফেচিলিটিত আমি থাকোঁ আৰু সেই ফেচিলিটি সম্পৰ্কে আপোনালোকক অৱগত কৰিম। চাওক আমাৰ বন্ধুসকলে ইয়াতে তেখেতসকলে নিজে পঢ়ি আছে প্লাছ মোবাইল চাই আছে। কিন্তু চাওক কেনেকুৱা পৰিৱেশত আমি ৱাচিং ৰুম, ৱাচিং দাই কোনটো ৰুমত থাকে, তেখেতসকলে কি ফেচিলিটি, তেখেতে ঘৰৰ পৰা কি কি আনিছে আমি সকলো আপোনালোকক দেখাওঁ। ইমান ডাঙৰ এটা গাড়ী আনিছে, বাহ! মানে ৱাচিং দাই বহুত মানে অলপ ভালকৈ থাকে, কিন্তু আজি পৰিপাটিকে বস্তুবিলাক দেখা নাই। কিন্তু ঠিক হ'ব, স্কুলত ক্লাছ কৰাৰ পিছত কম্পিউটাৰ ক্লাছ কৰিলে তাৰপিছত কিছুমান তেখেতৰ এক্সট্ৰা কাম থাকে, সেইবিলাক কাম আমি আপোনালোকলৈ মদিনা লজৰ যি ফেচিলিটিৰ লগতে কিচেন ৰুম আৰু বহু কিবা কিবি আপোনালোকলৈ মই দেখুৱালোঁ। কিন্তু আপোনালোকৰ যদি এই লজৰ লগতে এই হোষ্টেলৰ যদি ফেচিলিটিবিলাক আপোনালোকৰ ভাল লাগে, তেনেহ'লে আপোনালোকে এদিন হ'লেও এবাৰ হ'লেও আপোনালোকে চাই যাব আৰু ইয়াতে একদিনৰ কাৰণে হ'লে থাকিব বুলি মই এটা অনুৰোধ কৰিলোঁ। কাৰণ